লাফিকুল ইছলাম ডাঙৰীয়াৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এজন খুব মানে ডাইনেমিক এনাৰ্জেটিক এজন যুৱ নেতা আছিলে তেখেতে, আৰু সকলো কমিউনিটিৰ লগত মিলিব পৰা ভাল চিন্তা কৰা এজন ব্যক্তি আছিলে। সেইকাৰণে তেখেতৰ মৃত্যু আমাৰ সকলোৰ কাৰণে বহুত এটা অপূৰণীয় এটা ক্ষতি। সেইটো আগতো কৈছোঁ, আমি এতিয়াও ক'ম। আৰু তেখেতে যাতে স্বৰ্গত ভালকৈ থাকিব পাৰে, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। যিটো প্ৰশ্ন কৰা হৈছে যে তেখেতৰ ন্যায়, যিটো মানে ন্যায়ৰ কথা যিটো আছে, লিগেল একশ্যন যিটো হ'ব লাগে, সেইটো আমাৰ কাউন্সিলৰ হাতত নাই। কিন্তু আমাৰ তৰফৰ পৰা টাইম টু টাইম আমি অথৰিটিসকলক কৈ আহিছোঁ যে ইয়াৰ ওপৰত ন্যায় যিটো প্ৰক্ৰিয়া সেইটো সোনকালে হ'ব লাগে আৰু তৎকালীন হ'ব লাগে। কাৰণ এটা কোল্ড ব্লাডেড মাৰ্ডাৰ, এজন ল'ৰাক মানে কোল্ড ব্লাডেড মাৰ্ডাৰ কৰাটো সেইটো আমাৰ কাৰণে এটা ডাঙৰ এটা চিন্তনীয় বিষয়। তেখেতে মানে জাষ্ট ট্ৰেভেল কৰি আছিলে, এটা দোকানলৈ আহিছিলে, এই সময়ত তেখেতক মাৰি পেলাইছিলে। তো এইটো এনেকুৱা পৰিৱেশবিলাক আমাৰ স্থায়ীভাৱে আমি সমাধান কৰিব লাগিব। বড়োলেণ্ড অঞ্চলটো অস্ত্ৰমুক্ত হ'ব লাগে বুলি 2009 চনৰ পৰাই নিখিল বড়ো ছাত্ৰ সন্থাই এটা সংগ্ৰাম আৰম্ভ কৰিছে, আৰু এই সংগ্ৰামটো আহি আজি আমি বিটিআৰ চৰকাৰ গঠন কৰা এই মুহূৰ্তলৈকে আমি যথেষ্ট সফল হৈছে বুলি ক'ব লাগিব। কিন্তু দুখৰ বিষয়, এতিয়াও মানে বড়োলেণ্ডত কিছুমান ব্যক্তি আছে যিসকলে মানুহৰ জীৱনৰ লগত খেলা কৰিব বিচাৰে, বন্দুক বাৰুদৰ লগত খেলা কৰিব বিচাৰে। আৰু আমাৰ চৰকাৰে আমাৰ কোনোদিনে এনেকুৱা হত্যা হিংসাবিলাক আমি পৰাশ্ৰয় নিদিওঁ। বড়োলেণ্ডত স্থায়ী শান্তি অনা, সকলো নাগৰিকক মানে নিৰাপত্তা প্ৰদান কৰা, আৰু ন্যায়টো সকলো দেৰি হ'লেও ন্যায়টো পাবই লাগিব। গতিকে মই আজি তেখেতৰ মৃত্যুৰ দিনত পুনৰ মই চৰকাৰক আহ্বান কৰিছোঁ, যিসকলে দায়িত্বত আছে, যে লাফিকুল হত্যাৰ যিটো বিচাৰ সেইটো সোনকালে হ'ব লাগে আৰু দোষীসকলক কৰায়ত্ব কৰি শাস্তি দিব লাগে।